নমস্কাৰ চেনেলটোলৈ আকৌ পুনৰবাৰ স্বাগতম জনাইছো আজিও গণিত শিক্ষা বিজ্ঞানৰ বিষয়ে আলোচনা কৰিম গণিতক বেয়া পোৱা ল'ৰা-ছোৱালীক প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে কেনেদৰে সহায় কৰে প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰে তেওঁলোকৰ মনৰ পৰা বিৰক্তি ভাৱ আঁতৰাই বিষয়টোৰ প্ৰতি মনোযোগ বৃদ্ধি মননশীল চিন্তন বৈজ্ঞানিক অনুসন্ধিৎসু মনোভাৱ পৰাত সহায় কৰে তেওঁলোকৰ ভৱিষ্যত কৰ্মজীৱনত তথা এই জটিল পৃথিৱীত নিজকে খাপ খুৱাই চলাত সহায় কৰে গণিত শিক্ষণৰ ক্ষেত্ৰতো শিক্ষকক শিক্ষাদান অধিক ফলপ্ৰসূ কৰি তুলিবলৈ নতুন পৰিকল্পনা কৰাত কিহে যথেষ্ট অৰিহণা যোগায় তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা কি তথ্য আৰু যোগাযোগ প্ৰযুক্তিবিদ্যা হৈছে এক ছত্ৰসদৃশ আকাৰ যিয়ে যোগাযোগ তথ্য সংৰক্ষণ আদি প্ৰযুক্তিসমূহক সাঙুৰি লয় পাঠ্যপুথি ব্ল্যাকবোৰ্ড ৰেডিঅ' টিভি ক্যালকুলেটৰ কম্পিউটাৰ ইন্টাৰেক্টিভ বোৰ্ড এপল আইপ্যাড এই সকলোবোৰ কিহৰ ভিতৰত অন্তৰ্ভুক্ত প্ৰযুক্তিবিদ্যাৰ ভিতৰত প্ৰযুক্তিবিদ্যাৰ যুগত অতি সহজে বুজাব পৰা মাধ্যম কি পাৱাৰ পইণ্ট প্ৰেজেন্টেশন